গুড মৰ্ণিং। তো আজি বিশ্বকৰ্মা পূজা এতিয়া যাই থকা চলি আছোঁ আৰু বহুখিনি কাম হ'ল। গা পা ধুলোঁ। এতিয়া মই পায়স বনাম, কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। তাৰপিছত আজিৰ দিনটো চাই থাকিব, কেনেকৈ কি কৰোঁ আমি দেখাই থাকিব চেষ্টা কৰিম বাৰু আপোনালোকক থুলমূলকৈ। তো দেখাই থাকিম, আপোনালোকে চাই থাক শেষলৈকে। তো এতিয়া কাম বন হ'ল বাৰু, এতিয়া পূজা যাই থকা চলি আছে। এতিয়া মই পায়স বনাওঁ, তো চাই থাক শেষলৈকে। তো গাখীৰখিনি উতলিলে বাৰু মিডিয়াম অনুসৰি দিছোঁ গাখীৰ। তো এতিয়া মই দিছোঁ জহা চাউলখিনি, সৰু জহা চাউল হয়। এতিয়া চাউলখিনি দি দিলোঁ, বেছি নবনাওঁ। তো এতিয়া বনাই আছোঁ। মই প্ৰথমতে গাখীৰখিনি উতলাৰ লগে লগে হোৱা নিয়মবোৰ বেলেগ বেলেগ বাৰু, মই এনেকৈ বনাওঁ। এতিয়া দি দিলোঁ চাউলখিনি, এনেকৈ লৰাই থাকিম। চেনি এতিয়া নিদিওঁ বাৰু, আপোনালোকক দেখাই থাকিম। ধুনীয়াকৈ উতলিব ধৰিছে। তো এতিয়া দিম মই টুকুৰা টুকুৰ কাটি লোৱা নাৰিকলখিনি। তাৰপিছত লগতে দিম মই খিচমিচখিনি দিছোঁ, দুটা দিছোঁ বাৰু। এতিয়া মই দিছোঁ কাজু, ফালি পেলাই দিছোঁ। কি ধুনীয়া হৈছে বাৰু পায়স বনালে এনেকৈ হয়, লাৰি থাকিব লাগে, একো কামেই কৰিব নাপাওঁ বাৰু পায়স নোহোৱালৈকে। তো এতিয়া দি দিম মই চেনি লৈছোঁ মই 1 কাপ। তো এতিয়া দি দিম। তো এতিয়া চেনি দি দিলোঁ বাৰু। তো এতিয়া দি দিছোঁ মই তেজপাতে মেইন বাৰু, গোন্ধটো ভাল কৰে তেজপাত দিলে। মই সৰু কুকাৰখনতে বনালোঁ বাৰু, বেছি নালাগে কাৰণে। তো খাই ভালে লাগিব বাৰু, ধুনীয়া হৈছে। মই কেনেকৈ বনাওঁ তাকে দেখালোঁ আপোনালোকক। তো আজিৰ দিনটোত চেষ্টা কৰিম বাৰু দেখাবলৈ, কেনেকৈ কি কৰোঁ, আজি পূজাৰখন কেনেকৈ চলাই নিওঁ। লৰাই মানে বুলি এতিয়াই। তো আমাৰ পায়স ৰেডি হোৱা টাইমত বাটাৰ দিলে ভাল লাগে বাৰু। বাটাৰটো কালি খুলিলে অকণমান খালে কালি, তো অসুবিধা হয় দিবলৈ পূজাৰ বস্তুত, তাৰ কাৰণে দিয়া নহ'ল। বাটাৰ দিলে ভাল লাগে বাৰু। তো আমাৰ ৰেডি পায়স। তো চাই থোৱা শেষলৈকে আজি কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু। তো এতিয়া ৰেডি। পূজা কৰা হৈ গ'ল বাৰু, ড্ৰেছ চেঞ্জ কৰিলোঁ, ইমান গৰম। তো এতিয়া ভাত বনোৱা ষ্টাৰ্ট কৰোঁ। পূজা হ'ল, তো এতিয়া ভাত বনাব লাগিব। তো ভাত বনোৱা ষ্টাৰ্ট কৰোঁ এতিয়া। তো চাইডে শেষলৈকে এতিয়া মই যা যোগাৰ কৰিছোঁ পায়স দিয়াত। তো এতিয়া খাই লওঁ।
কাম বন কৰি আজৰি কান্দি হৈ যায় আহিছে বাৰু এতিয়া কাম কৰি আজৰি নাছিল গুড মৰ্ণিং সকলোকে তো কাইলৈ ভিডিঅ' কৰা নহ'ল বাৰু গধূলি ইমানখিনি মানুহ আহিছিলে ব্যস্ত আছিলোঁ তাৰ কাৰণে ভিডিঅ' কৰিবলৈ নহ'ল যিহেতু অকলে মানুহ হয় ব্যস্ত থাকিবলগীয়া হয় তাৰ কাৰণে আজি ভিডিঅ'টি ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা তো কাইলৈ কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু লগতে পায়স বনোৱা ৰেচিপিটো আপোনালোকক দেখাই দিছোঁ বাৰু চিম্পলকৈ হয় তো সকলোৱে টেষ্টি আছিল বুলিয়ে ক'লে তো আপোনালোকে ট্ৰাই কৰি চাব ইজি হয় তো সকলোৰে বনোৱা নিয়মবোৰ বেলেগ বাৰু বেলেগ হয় তো মই তেনেকৈ বনালোঁ তো আজি কাম বন কৰি আজৰি হ'লোঁ বাৰু কাইলৈৰ কামে বহুখিনি থাকি যায় তো এতিয়া কাম বন কৰি আজৰি হ'লোঁ মিষ্টাৰে ওলাই গ'ল চাহ পানী খাই আমি চাহ পানী খালোঁ এতিয়া তাৰপিছত এতিয়া ভাত বনামগৈ আৰু যিহেতু কাইলৈ কোনোবা খাল কোনোবা নাখাল বাৰু খোৱা ভাল নহয় আজি সকলোৱে খাব লাগিব জলদি বনাব লাগিব তো এতিয়া ভাত বনাওঁ তো ভিডিঅ'টো ইমানখিনি দীঘলীয়া নকৰোঁ বাৰু আজি সকলোৰে পৰা বিদায় মাগিছোঁ লগ পাইছোঁ অন্য এটি ভিডিঅ'ত আশা কৰোঁ সকলোৱে ভাল পাব আৰু লগতে ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব তো আজি সকলোৰে পৰা বিদায় মাগিছোঁ বাই বাই লাভ ইউ অল